নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ মোকালমোৱাত জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰীৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান নাৰায়ণপুৰ মোকালমোৱাস্থিত বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত উপস্থিত হৈ যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰা জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ মোকালমোৱাত জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান। Hoopy hoopy cow, hoopy hoopy cow, hoopy hoopy cow, hoopy hoopy cow. Oh jada rose, apa guys zaman lagi apa lagi saya? Hah? Itu hal guys, oh kita kosong. নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰীৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ মুকলিচৰা উদ্বোধন কৰে বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক দেৱান নজৰুল ইছলামে। আনহাতে মোকালমোৱাস্থিত বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত উপস্থিত হৈ যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰা কণ্ঠশিল্পী ৰাকেশ ৰিয়ান। ৰাকেশ ৰিয়ানক চাবলৈ লানি নিচিঙা সোঁত বয় বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকলৰ। Oh jada rose, apa guys zaman lagi apa lagi saya? Hah? Itu hal guys. Hoopy hoopy cow, hoopy hoopy cow, oh ya, orang mesti mau মোকালমোৱাৰ পৰা অমৰজ্যোতি বৈশ্যৰ ৰিপৰ্ট, পাব্লিক টক্স 24 নৰ্থ ইষ্ট।